আজি আমি এটি ৰচনা বিজ্ঞানৰ অৱদান তাৰ বিষয়ে ক'ম। বিজ্ঞানৰ অৱদান। আৰম্ভণি। মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান অপৰিসীম। মানুহে সদায় নতুনত্বক জানিবলৈ আৰু নোপোৱাক পাবলৈ ইচ্ছা কৰে। এনে অনেক আশা-আকাংক্ষা বুকুত বান্ধি দিগ্বিজয়ৰ ধ্বজা উৰুৱাই বিশ্ব অভিলেখ স্থাপনত বিজ্ঞানৰ অৱদান অপৰিসীম। এজন অন্ধ মানুহে যিদৰে লাখুটিক একমাত্ৰ ভৰসা হিচাপে লয়, ঠিক তেনেদৰে মানৱ সভ্যতাৰ অগ্ৰগতিতো বিজ্ঞান আমাৰ লাখুটি স্বৰূপ। বিজ্ঞানৰ অৱদান। খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু ঊনবিংশ শতাব্দীৰ আদিভাগক বিজ্ঞানৰ সোণালী যুগ বোলা হয়। এই সময়ছোৱাৰ ভিতৰতে আমাৰ ব্যৱহাৰ্য প্ৰায়ভাগ বস্তুৰে আৱিষ্কাৰ হয়। ছপাশাল, ৰেল ইঞ্জিন, মটৰ গাড়ী, ৰেডিঅ', টেলিভিছন, বিজুলীবাতি, বিভিন্ন কল-কাৰখানাৰ যন্ত্ৰপাতি, খেতিৰ সঁজুলি, খেতিৰ বাবে আৱশ্যকীয় সাৰ, জীৱনদায়িনী ঔষধ, মোবাইল ফোন, ইণ্টাৰনেট সেৱাৰ প্ৰৱৰ্তন, উৰাজাহাজ, ৰকেট আদিৰ আৱিষ্কাৰে চমক সৃষ্টি কৰি মানৱ সভ্যতাক আগুৱাই নিয়াত এক অনবদ্য অৱদান আগবঢ়াইছে। আজি এইখিনি আৱিষ্কাৰৰ ফলত পৃথিৱীখন সংকুচিত হৈ পৰিছে। ৰেডিঅ', টেলিভিছন আৱিষ্কাৰে বিশ্বৰ যিকোনো স্থানত ঘটা ঘটনা খবৰ ঘৰতে বহি পলকতে জানিব পাৰি। ইয়াৰোপৰি গাড়ী, মটৰ, উৰাজাহাজ, ৰেলগাড়ী আৱিষ্কাৰে শিল্প-বাণিজ্য আৰু যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিছে। শিক্ষা, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু দেশৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন সাধন কৰি বিজ্ঞানে আমাক এই অনবদ্য অৱদান দিছে। সুপ্ৰভাৱ। বিজ্ঞানে মানৱ সমাজক নতুন সৃষ্টিৰ তত্ত্বৰ ঐতিহাসিক জ্ঞান, গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধান, মহাকাশৰ বিচৰণ আৰু বিভিন্ন গ্ৰহত ভৰি দিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি যন্ত্ৰৰ আৱিষ্কাৰে কঠিন কামো সহজ হৈ পৰিছে। মুঠৰ ওপৰত বিজ্ঞানে মানুহৰ ব্যৱহাৰিক জীৱন ঐতিহাসিক জ্ঞান প্ৰদান কৰাৰ লগতে নতুন সৃষ্টিৰ তত্ত্ব আৰু ইয়াৰ ৰহস্যৰ সন্ধান দি আহিছে, যাৰ ফলত মানৱ সভ্যতা দিনক দিনে অগ্ৰগতি হৈছে। বিজ্ঞানৰ কুপ্ৰভাৱ। বিজ্ঞানে এফালে মানৱ সভ্যতাক আগুৱাই নিয়াত সহায় কৰিছে যদিও ইয়াৰ কুপ্ৰভাৱো আছে। বিভিন্ন ধৰণৰ গোলা-বাৰুদ, বম, বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰৰ আৱিষ্কাৰ বিজ্ঞানৰ বাবে কেতিয়াবা অভিশাপ ৰূপত দেখা দিছে। উদাহৰণ স্বৰূপে বিশ্বযুদ্ধত নাগাচাকি আৰু হিৰোশ্বিমা ধ্বংসস্তূপৰ কথা ক'ব পাৰি। সামৰণি বা মন্তব্য। সামৰণিত ইয়াকে ক'ব পাৰি যে বিজ্ঞান এটি শক্তি। ই নিজে কাৰোবাক অপকাৰ কৰিব এনে নহয়,
ইয়াৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। মুঠতে ক'বলৈ গ'লে মানুহৰ বাবে বিজ্ঞান উন্নতিৰ জখলা স্বৰূপ। নমস্কাৰ বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মানে আজি মেট্ৰিকত আহিব পাৰে বুলি আমি এই টপিকটো দিলোঁ। মেট্ৰিক মানে পৰীক্ষাত এক্সাম এটা আহিব পাৰে বুলি দিলোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই।